खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। सोरखारनि बिथोनखौ आसि बिमा दिन्थिनाय बायदि जाथाय जादों बङाइगावआव। मैया सोरखारा महापुरुष शंकरदेवनि जोनोम सानजों लोब्बा लाखिनानै ड्राइ डे एबा वाइन शपफोरखौ बन्द लाखिनाय बिथोन होदोंमोन। नाथाय सोरखारनि बिथोनखौ नेवसिनानै बङाइगाव सोहोराव महातो वाइन अन शपखौ बन्द खालामाब्लानो जौ फाननाय खौरां मोननानै हानजासे खौरांगिरिफोरा दिनै महातो वाइन अन शपनि बिगोमानाव खौरां लाहैनायाव खौरांगिरिफोरखौ आखाइजों नारखांना होखारहरनाय जाथाय जादों। बे जाथायखौ लाना रायजोफोरनि गेजेराव गोबां सोंथि सिखारदों। আমি ৰাতি এটা খবৰ পাইছিলোঁ যে এখন ওয়াইন শ্বপ কালি ড্ৰাই ডে আছিল। ওয়াইন শ্বপখনৰ পৰা মানে মদ বিক্ৰী কৰি আছিল আৰু এক্সাইজ বা পুলিচেও গৈছিল তাতে বিক্ৰী কৰি থকা পাইছে, কিন্তু ওয়াইন শ্বপৰ ষ্টাফে বিক্ৰী কৰি থকা বুলি কৈছে, কিন্তু সেই ওয়াইন শ্বপৰ গলিতে বিক্ৰী কৰি আছিল বস্তুবিলাক। গতিকে আমি আজি বাতৰিৰ কাৰণে গৈছিলোঁ যে কালি ড্ৰাই ডে আছিল, শংকৰদেৱৰ তিথি আছিল। বাতৰিৰ বাবে যোৱাৰ পিছত আমাক মানে বহুত বেয়া বিহেভ কৰিছে অনাৰে। ৰাস্তাৰ ওপৰত আহি, আমি দোকানৰ ভিতৰতো সোমা নাই, ৰাস্তাৰ ওপৰত আহি মোক বহুতবাৰ ঢেক্কা মাৰিছে যে আমাক বদনাম কৰিব আহিছে। আচলতে আমি বদনাম কৰিব যোৱা নাই কাকো, আমি বাতৰিৰ বাবেহে গৈছিলোঁ। আমি কালি এটা খবৰ পাইছিলোঁ, নিশাৰ ভাগত আমি এটা খবৰ পাইছিলোঁ, আৰু এই খবৰটো আছিল যে BOC গেটত এটা স্থানত কালি যিহেতু গুৰুজনাৰ জন্ম তিথি আছিল আৰু জন্মতিথি উপলক্ষে অসম চৰকাৰে গুৰুজনাৰ প্ৰতি সন্মান ৰাখি অসম চৰকাৰে ড্ৰাই ডে ঘোষণা কৰিছিল আৰু সমগ্ৰ অসম জুৰি কালি মদৰ যি ব্যৱসায় আছিল সেই ব্যৱসায় বন্ধ আছিল। কিন্তু নিশাৰ ভাগত যেতিয়া আমি এটা খবৰ পাইছিলোঁ, সেই খবৰটো আছিল যে BOC গেটত কোনো লোকে তাত অবৈধভাৱে সুৰা বিক্ৰী কৰি আছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত তাত আৰক্ষী উপস্থিত হৈছিল আৰু সেইসমূহ ভিডিঅ' সেই দৃশ্য আমাক পঠুৱাইছিল। তাৰপিছত আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছিলোঁ, তাৰপিছত আমি আবকাৰী বিভাগৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেখেতসকলেও নিশ্চিত কৰিছিল যে তাত এই ধৰণৰ তেখেতসকল উপস্থিত হৈছিল আৰু যেহেতু উপস্থিত হৈ পেলাই কিছু মদ তেখেতসকলে জব্দ কৰা বুলি উল্লেখ কৰিছে আবকাৰী বিভাগে। তাৰপিছত আমি এটা সাংবাদিকৰ দল সেই স্থানত উপস্থিত আছিলোঁ আৰু শিল্পা মাহাতো যিখন ওয়াইন শ্বপ আছিল তাৰ সমীপতে বিক্ৰী হোৱাৰ কথা কৈ আছিল। তাৰপিছত যেতিয়া আমি তাত উপস্থিত হৈছিলোঁ আৰু আমি জানিবলৈ যত্ন কৰিছিলোঁ, তাত বহুকেইজন লোকক আমি সুধিছিলোঁ আৰু সোধাৰ পিছত এটা কথা সকলোৱে উল্লেখ কৰিছে যে ইয়াত এই ঘটনাটো হৈছিল। তাৰপিছত মাহাতো ওয়াইন শ্বপৰ স্বত্বাধিকাৰী, তেখেতক মই চিনিও নাপাওঁ, আৰু তেখেতৰ জীয়ৰী দুগৰাকী ব্যক্তি আহিছিল। আমি কৈছিলোঁ যে আপোনালোকে ভদ্ৰভাৱে কথা কওক, আমি কথা শুনিবলৈ আহিছোঁ, আমিতো ঘটনাটো কি হৈছে ভালদৰে নাজানো, জানিবৰ কাৰণে ঘটনাস্থলীত উপস্থিত হৈছিলোঁ। তাৰপিছত তেখেতসকলে খুব এটা খঙাল পৰিৱেশ তাত দেখিবলৈ, উগ্ৰমূৰ্তি তেখেতসকলে ধৰিছে। তাৰপিছত আমাৰ জ্যেষ্ঠ সাংবাদিক আফথাবালিক তেখেতসকলে বেয়া ব্যৱহাৰ কৰিছে, তেখেতসকলে গাত হাত দি পেলাই তাত ধাক্কাধাক্কি কৰিছে আৰু বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছে যে সাংবাদিকে পইচা বিচাৰি আহিছে। এই ধৰণৰ এটা মানে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে তেখেতসকলে তাতে যত্ন কৰিছিল। আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত আমি এতিয়া বৰ্তমান নৰ্থ বঙাইগাঁও যি উত্তৰ বঙাইগাঁও যি তহলদাৰী আৰক্ষী চকী আছে তাত আমি আহি উপস্থিত হৈছোঁহি আৰু ইতিমধ্যে আমাৰ আফতাবলী ডাঙৰীয়া তেখেতে এখন FIR ইয়াত দিব আৰু পৰৱৰ্তী সময়ছোৱাত আৰক্ষীয়ে বা প্ৰশাসনে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেই তাৰে ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব। কিন্তু কথাটো হৈছে যে যি ধৰণে আমাক আজি তাত অপমান কৰা হ'ল, এই অপমানক লৈ পেলাই কিন্তু আমি যথেষ্ট দুখ পাইছোঁ।